তেওঁৰ পত্নী আহিলে, পত্নীয়ে সুধিলে হেৰা কি তৈয়াৰ কৰিছা? আৰু কুমাৰজনে ক'লে যে মই এটা চিলিন তৈয়াৰ কৰি আছো আৰু চিলিনটো আজিৰ তাৰিখত বজাৰত বিৰাট ডিমাণ্ড আছে, চলিব, সেইকাৰণে মই চিলিন তৈয়াৰ কৰিছোঁ। পত্নীয়ে ক'লে যে কি যে অপৰা মানুহ, তুমি চিলিন তৈয়াৰ কৰাতকে তুমি কলহ তৈয়াৰ কৰা। বৰ্তমান গৰমৰ দিন আহি আছে, কলহৰ চাহিদা অধিক আৰু বিক্ৰী হ'ব বজাৰত। লগালগ সেই কুমাৰজনে চিন্তা কৰিলে এইটো হয়, পত্নীৰ কথাটোৱে শুনা যাওক, কলহৰ চাহিদাটো বেছি হ'ব। তেওঁ লগালগ সেই যে চিলিং বনাই থকা ডিজাইনটো সলনি কৰি তেওঁ মাটিৰ পাত্ৰ আকৌ বনাবলৈ চিন্তা কৰিলে। মাটিৰ পাত্ৰ বনাবলৈ লওঁতেই বনাই আছে, তেতিয়া মাটিয়ে মাত লগালে, হেৰা তুমি আকৌ এইটো কি কৰিলা, মোক দেখোন সলাই পেলালা। তেতিয়া মাটিৰ পাত্ৰ বনাই থকাজনে ক'লে যে মোৰ বিচাৰ সলনি। তেতিয়া মাটিয়ে মাত লগালে পুনৰ যে তোৰটোতো বিচাৰ সলনি হ'ল, মোৰ গোটেই জীৱনে সলনি হ'ল।